গুড নিউজ, যিসকলে LP/UP পাছ কৰি আছে আৰু নতুনকৈ LP/UP এডভাৰটাইজমেণ্ট ওলাব বুলি আশা কৰি আছে। কিয়নো যোৱা 27/12/2022 DEE যিটো নটিচ ইনভাইটিং টেণ্ডাৰ দিছিল, সেই টেণ্ডাৰখন যোৱাবাৰ যিটো NGOয়ে ৱেবছাইটখন মেইনটেইন কৰিছিল, সেইটো NGOয়ে আকৌ টেণ্ডাৰখন এপ্ৰুভ কৰিছে আৰু ৰিক্ৰুটমেণ্ট প্ৰচেছটো চলাই যাব বুলি আমি বিশেষ সূত্ৰ মতে গম পাইছোঁ। গতিকে অতি সোনকালে LP/UP এডভাৰটাইজমেণ্ট ওলাব বুলি আশা কৰিছোঁ। আপোনালোকে স্ক্ৰীনত চাব পাৰে। যোৱাবাৰ যিটো অনলাইন লিংকটো আছিল, সেই লিংকটোৰ আমি ষ্টেটাছ লাইভ দেখিম। কিয়নো আপোনালোকে চাওক, এই লিংকটো কপি কৰি এইটো চাওক আপোনালোকে 2021 চনত ৰেজিষ্টাৰ কৰিছে আৰু এক্সপায়াৰ হ'ব 2023 চনৰ 9 মাহত। আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল 2022 চনৰ আগষ্ট মাহত আপডেট কৰিছে। গতিকে আশা কৰোঁ অতি সোনকালে আপোনালোকে ভাল খবৰটো পায় বুলি। ধন্যবাদ।